এই সুন্দৰ পৃথিৱীখন আজি আমি কাৰ বাবে দেখিছোঁ? ব্যস্ততাৰ বাবে বহুকেইজনে পাহৰি গৈছে যে এই পৃথিৱীখন আমি দুজন মানুহৰ বাবে দেখিছোঁ, মা আৰু দেউতা। নিজৰ সন্তানৰ বাবে যে কিমান ত্যাগ দিয়ে তেওঁলোকে, কিমান যে কষ্ট কৰে, কেতিয়াবা নিজে নাখায় হ'লেও খুৱায় নিজৰ সন্তানটোক। এটাই সপোন, এটাই আশা, এদিন পোনাকণ ডাঙৰ মানুহ হ'ব, এদিন পোনাকণে ভাল চাকৰি কৰিব, এদিন পোনাকণে আমাক ভালদৰে এসাঁজ খুৱাব, এদিন এখন সৰুকৈ ঘৰ হ'ব, তাত পোনাকণ থাকিব, আমি থাকিম। পোনাকণৰ বিয়াখন কিন্তু ধুমধামেৰে পাতিম আমি দেই। কত যে সপোন, কত যে আশা। লাহে লাহে পোনাকণ ডাঙৰ মানুহ হ'ল, কিন্তু আমি ভবাৰ দৰে একোৱেই নহ'ল। সেই সপোন, সেই আশাবোৰ লৈ এতিয়া আমি বৃদ্ধাশ্ৰমত। পোনাকণ, তোৰ পৰা যে আমি একো বিচৰা নাছিলোঁ, অকণমান যদি মৰম পালোহেঁতেন তোৰ পৰা। পোনাকণ, তই সদায় কুশলে থাক। ইমান ত্যাগ কষ্ট কৰি ডাঙৰ দীঘল কৰাৰ পিছত এজন ল'ৰাই যেতিয়া মাক দেউতাকক চিনি নাপায়, মাক দেউতাকক যেতিয়া নাচায়, সেইজন মানুহক মই কেতিয়াও মানুহ বুলি স্বীকৃতি নিদিওঁ। সেইজন হৈছে এজন দানৱৰূপী মানুহ, যিয়ে নেকি নিজৰ মাক দেউতাকক চিনি নাপায়। ধন্যবাদ।